ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 14 জুখ-মাখৰ প্ৰয়োগ এই পাঠটো আমি আলোচনা কৰিবলৈ ওলাইছো বলা তেন্তে আমি ভিডিওটো আৰম্ভ কৰো এতিয়া চোৱা পাঠটোৰ আৰম্ভণিতে তোমালোকক এখন বজাৰৰ লিষ্ট দিছে বজাৰ কোনে কৰিব গৈছে প্ৰীতম নামৰ ল'ৰাটাই দেউতাকৰ লগত বজাৰ কৰিবলৈ গৈছে আৰু তেওঁলোকে বজাৰত গৈ এই কিটা বস্তু কিনিছে কি কিনিলে চেনি কিনিছে ইয়াতে পৰিমাণ দিয়া আছে 2 কিলোগ্ৰাম মসুৰ দালি 500 গ্ৰাম মিঠাতেল 1 লিটাৰ তাৰ পিছত চাহপাত 250 গ্ৰাম ৰিফাইন তেল 500 মিলিলিটাৰ নিমখ 1 কিলোগ্ৰাম দৰ্জাৰ পৰ্দাৰ কাপোৰৰ কাৰণে তেওঁলোকে 2 মিটাৰ 50 সেন্টিমিটাৰ কাপোৰ কিনিলে ঠিক সেইদৰে খিৰিকীৰ পৰ্দাৰ বাবে 1 মিটাৰ 50 সেন্টিমিটাৰ কাপোৰ কিনিছে তোমালোকে নিশ্চয় বজাৰলৈ গৈছা আৰু বজাৰত বিভিন্ন ধৰণৰ বস্তু তোমালোকে কিনা হয়তো এতিয়া আমি এই লিষ্টখনেনো আমাক কি কৰিবলৈ দিছে আমি সেই কথাটো চাওঁ বলা এতিয়া চোৱা তেওঁলোকে বজাৰত গ'ল বজাৰত কৰি আহি দিনৰ 11 মান বজাত তেওঁলোকে ঘৰ পালেহি বুলি কৈছে তাৰ পিছত তেওঁলোকে কি বস্তু কিনিছিলে এতিয়া কৈছে যে প্ৰীতমক তালিকাখন প্ৰস্তুত কৰাত সহায় কৰো আহাম তেতিয়া তেওঁ কি কৰিলে যে বজাৰত তেওঁলোকৰ টোটাল কিমান সময় লাগিল ইয়াতে দিছে মুঠ 1 ঘণ্টা 30 মিনিট সময় লাগিলে তাৰ পিছত তেওঁলোকে দৈৰ্ঘ্যৰ এককৰে জোখা মুঠ বস্তু যিবিলাক বস্তু আমি দৈৰ্ঘ্যৰ একক মানে সেন্টিমিটাৰ মিলিমিটাৰ ইত্যাদি কিলোমিটাৰ ইত্যাদি জোখো হেবিলাক দৈৰ্ঘ্যৰ একক বুলি কয় তেওঁলোকে কি কিনিলে দৰ্জাৰ কাপোৰ কিনিলে দৰ্জাৰ কাপোৰ কাৰণে দৰ্জাৰ পৰ্দাৰ কাপোৰ কিমান কিনিছিলে 2.5 মিটাৰ আৰু খিৰিকীৰ পৰ্দাৰ কাপোৰ 1.5 মিটাৰ কিনিলে ঠিক আছে মুঠতে 4 মিটাৰ কিনিলে এখন তালিকাখন তোমালোকে চাবা তাৰপা ওজন যিবিলাক বস্তু আমি গ্ৰাম কিলোগ্ৰামত জোখো সেইবিলাক বস্তু তেওঁলোকে 3.750 কিলোগ্ৰাম অৰ্থাৎ 3.750 কিলোগ্ৰাম কিনিলে আৰু যিবিলাক আমি লিটাৰত জোখো সাধাৰণতে পনীয়া বস্তু লিকুইড তেল জাতীয় বস্তু আমি কি হয় লিটাৰত জোখো সেই বস্তুবিলাক তেওঁলোকে 1.500 লিটাৰ কিনিলে এতিয়া এই তালিকাখন আমাক কিহৰ কাৰণে দিছে আমি সেই কথাটো চাওঁ বলা এতিয়া চোৱা ইয়াতে আমাক কেইটামান প্ৰশ্ন দিছে বুজি পাইছানে আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰ আমি কোন কেনেকৈ ফিল আপ কৰিম এই তালিকাখন চাইছে এই মাত্ৰ যে আমি কৈছিলো বজাৰৰ যিখন আমাক তালিকা দিছিল সেই তালিকাখন চাইছে আমি কি কৰিব লাগিব ফিল আপ কৰিব লাগিব এতিয়া চোৱা ইয়াতে কি কৈছে যে এতিয়া তালিকাখন ভালদৰে চোৱাৰ তলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে ইয়াতে উত্তৰ দিবলৈ কৈছে আমাক প্ৰথম প্ৰশ্নটো কি হৈছে যে বজাৰ কৰা কামটোত প্ৰীতমহঁতৰ মুঠতে কিমান সময় লাগিছিল এটা ধুনীয়াকৈ দিয়া আছে এতিয়া তেওঁলোকে বজাৰ কৰিবলৈ 9:30 গৈছিল আৰু ঘৰ আহি 11 বজাত পালেহি তাৰ মানে তেওঁলোকৰ কি হ'ল বজাৰ কৰিলে কিমান সময় লাগিলে দিয়া আছে 1 ঘণ্টা 30 মিনিট সেই কথাটোকে আমি কি কৰিব লাগে এই খালি ঠাইটোত পূৰ কৰি দিব লাগে তাৰ মানে এখিনি কি হ'ব 1 ঘণ্টা লিখিম আমি 1 ঘণ্টা আৰু এখিনি কিমান লিখিব লাগিব 30 মিনিট লিখিব লাগিব গতিকে এখিনি 30 মিনিট লিখিলে হ'ল আৰু নহয় জানো গতিকে তাৰ পিছত আমাৰ নেক্সট প্ৰশ্নটো কি কৰিলে যে পৰ্দাৰ কাপোৰৰ মুঠ দৈৰ্ঘ্য কিমান আছিল পৰ্দাৰ কাপোৰৰ মুঠ দৈৰ্ঘ্য কিমান আছিল তাৰমানে পৰ্দা তেওঁলোকে দৰ্জাৰ কাৰণেও পৰ্দাৰ কাপোৰ কিনিছিল আৰু খিৰিকীৰ কাৰণেও পৰ্দাৰ কাপোৰ কিনিছিল টোটেল কিমান আছিল খিৰিকী দৰ্জাৰ পৰ্দাৰ কাৰণে তেওঁলোকে 2.5 মিটাৰ আৰু খিৰিকীৰ পৰ্দাৰ কাৰণে 1.5 মিটাৰ কিনিছিল টোটেল ইয়াতে আমাক দিয়া আছে ধুনীয়াকৈ 4 মিটাৰ তেতিয়াহ'লে আমি এইখিনিতে লিখিম কি 4 মিটাৰ কিন্তু 4 মিটাৰ বুলি লিখি দিলে হৈ গ'ল তাৰ পিছত সেই নম্বৰটো হৈছে ওজনৰ এককৰে জুখি অনা বস্তুবোৰৰ মুঠ ওজন কিমান তেওঁলোকে যিবিলাক বস্তু আমি গ্ৰাম কিলোগ্ৰামত জোখো তেওঁলোকে সেই টোটেল বস্তু কিমান আছিল যিবিলাক বস্তু আমি গ্ৰাম কিলোগ্ৰামত জোখো যে 3.750 কিলোগ্ৰাম গতিকে আমি এখিনি কি লিখিম এখিনি 3 কিলোগ্ৰাম আৰু এখিনিত কিমান গ্ৰাম হ'ব এইটো 750 গ্ৰাম গতিকে 750 গ্ৰামটো আমি এফালে লিখি দিম ওকে তাৰ পিছত ডি নম্বৰ আয়তনৰ জোখেৰে অৰ্থাৎ যিবিলাক বস্তু লিকুইড বস্তু বা পনীয়া বস্তুবিলাক আমি সাধাৰণতে যিবিলাক আয়তনত জোখো লিটাৰ মিলিলিটাৰ এইবিলাকত জোখো তেওঁলোকে কি কিনিছিলে মিঠাতেল 1 লিটাৰ কিনিলে আৰু ৰিফাইন তেল 500 মিলিলিটাৰ কিনিলে টোটেল কিমান 1.5 লিটাৰ হেতুকে আমি কি কৰিব লাগিব ইয়াতে আয়তনৰ জোখেৰে বস্তুৰ মুঠ আয়তন কিমান পালা লিখা কৈছে হেতু হৈছে এইটো কিমান 1.5 লিটাৰ গতিকে এটো লিখি দিলে হৈ গ'ল নহয় জানো এলা তিনে যো আসলে মানে এই লিষ্টখনৰ পৰা চাই আমি কি লিখৈ এই বস্তুবিলাকৰ খালি ঠাই ইয়াত যিমান বিলাক খালি ঠাই দিছিল আমি খালি ঠাই বিলাক পুৰা কৰি পেলালো ঠিক আছে এটো তিনেও যো আছিল নেক্সট কি আছে চাওঁ বলা এতিয়া ইয়াতে আমাক কি ক'লে যে প্ৰীতমে তালিকাখন প্ৰস্তুত কৰোতে দৈৰ্ঘ্যৰ এককৰে জোখা বস্তুৰ লগত ওজনৰ এককৰে জোখা বস্তুবোৰ নাইবা সময়ৰ জোখৰ লগত আয়তনৰ এককৰে জোখা বস্তুবোৰ একেলগে নাৰাখিলে কিয় তাৰ মানে তেওঁলোকে বজাৰ কৰিবলৈ যাওঁতে কি কৰিলে কিমান সময় খৰচ কৰিলে সেই কথাটো ইয়াতে দিছিলে তেওঁলোকে কাপোৰ মানে দৈৰ্ঘ্যৰ বস্তু কিমান কিনিলে সেই কথাটো দিছে তাৰ পিছত কিলোগ্ৰাম গ্ৰাম কিলোগ্ৰামত কিমান বস্তু কিনিলে সেই কথাটো দিছিলে তাৰ পিছত লিটাৰ বা মিলিলিটাৰ তেওঁলোকে কিমান বস্তু কিনিছিলে সেই কথাটো দিছিলে এতিয়া আমাক এইখিনি প্ৰশ্নটো সুধিছে যে তেওঁলোকে এই এনেকে যে সেপাৰেট তালিকা প্ৰস্তুত কৰিলে একেলগেনো কিয় বস্তুখিনি মানে একেখন তালিকা নকৰিলে এটা কথাটো কি জানানে এটা তেওঁলোকে যিবিলাক কাম কৰিছিল সময়ৰ আমি বেলেগ
হিচাপত জুখো আমি সময় সেকেন্ড মিনিট ঘন্টা ইত্যাদি সময়ত জুখো তাৰ পিছত আমি দৈৰ্ঘ্য বিলাক আকৌ সেন্টিমিটাৰ ধৰা মিলিমিটাৰ সেন্টিমিটাৰ মিটাৰ কিলোমিটাৰ এনেকে জুখো ঠিক হেতৰ ওজনৰ আমি আকৌ ধৰা গ্ৰাম কিলোগ্ৰাম এইবিলাক কুইন্টল এইবিলাকত জুখো আয়তন আমি কি হল লিটাৰ মিলিলিটাৰ ইত্যাদি দিও তাৰ মানে কি বুজি পাইছো যে প্ৰতিটো মানে বস্তু অনুযায়ী আমাৰ জুখাৰ একক বিলাক বেলেগ বেলেগ সেই কাৰণে আমি একেটা মানে গোটেই বিলাক বস্তু আমি একে হিচাপত জুখিব নোৱাৰো সেই কাৰণে আমি সময়টো সময় ভাগে হিচাপ কৰিব লাগিব বা কিলোগ্ৰাম টু কিলোগ্ৰাম ভাগে হিচাপ কৰিব আমি কিলোগ্ৰাম বা কিলোগ্ৰামক আমি মিটাৰৰ লগত লগাব নোৱাৰো মিটাৰৰ লগত একেলগ কৰি আমি জুখিব নোৱাৰো আমি কাৰণ হিহঁতৰ কিলোগ্ৰামৰ জুখৰ এককটো বেলেগ গোটা বস্তুৰ জুখৰ এককটো বেলেগ আৰু দৈৰ্ঘ্যৰ জুখৰ এককটো বেলেগ গতিকে এই প্ৰশ্নটোৰ উত্তৰ কি হ'ব যে উত্তৰটো কি হ'ব যে কাৰণ প্ৰতিটো বস্তুৰ জুখাৰ একক বেলেগ বেলেগ আছিল তাৰ মানে কিলোগ্ৰামটো বেলেগ এটা একক লিটাৰটো বেলেগ এটা একক গতিকে সেই কাৰণে আমি বস্তু বেলেগ 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 লিষ্টত ৰাখিব লগিয়া হৈছে ঠিক আছে ইয়াতে সেই কথাটো দিছে তোমালোকে এখিনতে এটো পঢ়িবা ওকে অলৰাইট নেক্সট কি আছে চাম বলা এতিয়া সো যোগ কৰিব দিছে আমাক এটা যোগ কৰা তিনি সাধাৰণ না কাক কিহেৰে যোগ কৰিব লাগে যে 5 মিটাৰ 34 সেন্টিমিটাৰক 8 মিটাৰ 50 সেন্টিমিটাৰ আৰু 2 মিটাৰ একেলগে যোগ কৰিব লাগে গতিকে এটো তোমালোকে যোগ অংক জানাই আৰু ইয়াতে একো বিশেষ একো টান কথা নহয় প্ৰথমে কি কৰিছে এটো ধুনিয়াকে এটো পাতি লৈছে 5 মিটাৰ 34 সেন্টিমিটাৰ তাৰপা 8 মিটাৰ 50 সেন্টিমিটাৰ পাতি ললে তাৰ পিছত 2 মিটাৰ তো পাতি ললে আৰু চোৱা এখানে আমাক কি হৈছে 00 দুটা লগাই দিছে কিয় 00 দুটা লগাই দিলে জানানে ইয়াত সেন্টিমিটাৰ সেন্টিমিটাৰ আছিল এখিনি সেন্টিমিটাৰ সেন্টিমিটাৰ আছিল কিন্তু ইয়াত একো নাছিল অকল মিটাৰতে আছিল গতিকে ইয়াতে দুটা 0 আমাক লগাই সেন্টিমিটাৰ বুলি দিছে যাতে আমাৰ অংকটো কৰিবলৈ সুবিধা হয় ওকে তাৰ পিছত সিম্পল যোগ কৰি দিছে যোগ কৰি কিমান পালে 15 মিটাৰ 84 সেন্টিমিটাৰ পালে আৰু একে ধৰণে এই 15 মিটাৰ 84 সেন্টিমিটাৰক কেনেকে ভাঙি বস্তুটো মিটাৰলৈ লৈ গৈছে মানে ইয়াত মিটাৰো আছে সেন্টিমিটাৰো আছে গতিকে এই সেন্টিমিটাৰটো কেনেকে মিটাৰলৈ নিছে এই কথাটো ইয়াতে দিছে তোমালোকে এই কথাটো অকমান চালি বুজিব পাৰিবা ঠিক আছে এটো উদাহৰণ স্বৰূপে তোমালোকক দেখাই দিছে পৰীক্ষাতে এইবিলাক প্ৰশ্ন আহিব খুব ইম্পৰ্টেন্ট এটা নেক্সট কি আছে আমি চাও বলা ঠিক একেদৰে ইয়াতো হে যোগ অংকটোকে দেখাইছে কেনেকে পাতিলে সেই কথাটোকে দেখাইছে তোমালোকে এখিনি কৰি চাবা হে একেটাই কথা উদাহৰণটো মই বৰ বিশেষ বুজাই নাথাকো বলা নেক্সট কি আছে আমি চাও বলা এতিয়া চোৱা ইয়াতে আমাক কিছু অংক যোগ কৰিব দিছে বুজি পাইছানে আগত যেনেকে দেখাইছিলে যে সেই অংককিটা যিকিটা অংক আমাৰ উদাহৰণ দেখাই দিছিলে এইকিটা ঠিক তেনেদৰে বাকি কিটা আমি কি কৰিব লাগে যোগ কৰিব লাগে অলৰাইট এতিয়া আমি প্ৰথম অংকটো যোগ কৰছন বলা ইয়াতে প্ৰথমটো কি দিছে 6 মিটাৰ 35 সেন্টিমিটাৰ 7 মিটাৰ 45 সেন্টিমিটাৰ আমি যোগ কৰিব লাগে আমি প্ৰথমে কি কৰিলো অংকটো পাতি ললো এতিয়া যোগ কৰিব লাগে সিম্পল আৰু যোগ কৰাটো একো ডাঙৰ কাম নহয় গতিকে পাছে পাছে 10 0 কলিলে 3 4 7 1 8 তাৰ পিছত এটো সেন্টিমিটাৰৰ তলত আমি সেন্টিমিটাৰ লিখিব লাগিব সেমি আমি সমুকে লিখিছো তাৰ পিছত এফালে 6 7 13 ঠিক আছে আৰু এটো আমি মিটাৰৰ তলত মিটাৰ লিখি দিলো ওকে একদম সিম্পল আছিল ইয়াতে কিবা একো বুজিব লগিয়া কথা নাই আৰু একো টানো ইয়াতে নহয় আমাক সিম্পল যোগ কৰিব দিছে খালি এটাই কথা সেন্টিমিটাৰটো সেন্টিমিটাৰ তলত ধুনিয়াকে লিখিবা আৰু সংখ্যা তলত সংখ্যা পাতিবা কথাটো হিমানে ঠিক আছে তাৰপা নেক্সট আমি বি নম্বৰটো আমি চাম বলা এতিয়া চোৱা আমি বি নম্বৰটো এতিয়া কৰিম আমি বি নম্বৰ অংকটো পাতি লম কি আছে যে 3 কিলোমিটাৰ 422 মিটাৰ আৰু 10 কিলোমিটাৰ 891 মিটাৰ আৰু 500 মিটাৰ এই কথাটো আছে আমি ইয়াতে পাতি লৈছো ওকে তা প্ৰথমে আমি এটো পাতি ললো ধুনিয়াকে এইকিটা কথা আমাৰ যোগ কৰিবলৈ যাতে সুবিধা হয় তাৰ পিছত আমি এতিয়া যোগ কৰিম ঠিক আছে আমি প্ৰথমে মিটাৰৰ তলত মিটাৰ লিখি লৈছো তাৰ পিছত আমি কিটা যোগ কৰিম 2 1 3 3 এ পাছে 8 কিমান 8 তাৰ পিছত 2 9 11 11 2 হৈ গল 13 13 হৈ গল তোমাৰ 3 উকলিলে 1 ঠিক আছে 4 8 12 12 পাছে 17 উকলা 1 এটি 18 বুজি পাইছা না 18 আকৌ উকলিলে 1 আমি যদি পাহৰি যাম গতিকে একটো আমি এখিনতে লিখি থবও পাৰো ইচ্ছা কৰিলে পিছত আৰু মোহাৰি পেলালে হ'ল তাৰ পিছত আমি এটো 3 এ উকলা 1 হেতি 4 তাৰ পিছত এখিনি আমি 1 পাতিম আৰু কিলোমিটাৰৰ তলত আমি কিলোমিটাৰটো লিখি দিম ঠিক আছে কিলোমিটাৰৰ তলত কিলোমিটাৰ লিখি দিম আমাৰ আনসাৰ ৰেডি হৈ গল বুজি পাইছা না 14 কিলোমিটাৰ 838 মিটাৰ ওকে তাৰ পিছত নেক্সট আমি এতিয়া সি নম্বৰটো চাও বলা সি নম্বৰটো আমি প্ৰথমে অংকটো পাতি লৈছো সমাধান বুলি পাতি ললো আৰু অংকটো আমি ধুনিয়াকে পাতি লৈছো ইয়াতে কি দিলে আমাক 18 কিলোমিটাৰ 17 মিটাৰ আমি 18 কিলোমিটাৰ 17 মিটাৰ পাতি ললো তাৰপা 15 কিলোমিটাৰ ইয়াত মিটাৰটো নাই দিয়া গতিকে আমি এখিনি দিয়া নাই বা ইচ্ছা কৰিলে আমি যদি ইচ্ছা কৰো এটো পাতিলো পাতিব পাৰে না পাতিলো নাই তাৰমানে তোমালোকে এখিনতে শূন্য দুটাও তোমালোকে দি লব পাৰা
দি ল'ব লাগিবই বুলি কথা নাই, দি ল'বই লাগিব বুলি কথা নাই, নিদিলেও হ'ব। গতিকে বোলে কোনোবাই যদি ভাবা বোলে মই নিদিওঁ তেতিয়াহ'লে নিদিলেও চলি যাব। গতিকে মই তোমালোকক বুজাই দিছো যাতে দিলেও ভুল নহয় আৰু নিদিলেও একো নহয়। বুজি পাইছেনে কথাটো? এতিয়া আমি কি কৰিম, তাৰপিছত লাষ্ট আমাৰ এইখিনি আছে 23 কিলোমিটাৰ 378 মিটাৰ। আমি সেইটো কি কৰিব লাগিব, যোগ কৰিব লাগিব। ঠিক আছে, আমি প্ৰথমে এক যোগ কৰো। ওপৰত শূন্য আছে 8, 8 হ'ব। তাৰপিছত 7 7 14 4 = 1 3 1 4। গতিকে আমি এইটো মিটাৰৰ তলত মিটাৰ পাতিলো। ঠিক আছে, তাৰপিছত এইটো কিলোমিটাৰ আছে, আমি পাতিম প্ৰথমে যোগ কৰি লওঁ। তাৰপিছত 5 8 13, 13 3 কিমান হ'ব, 13 3 হৈ গ'ল তোমাৰ 16, 16 6 = 1। তাৰপিছত 1 1 2, 2 2 4 = 1 7 5, নহয়নে? এতিয়া আমাৰ কিমান হ'ব, এইটো আমি কিলোমিটাৰ ঠাইত কিলোমিটাৰ লিখি দিম আৰু কিলোমিটাৰ ঠাইত আমি কিলোমিটাৰ লিখিলো। আমাৰ কিমান পালো আমি 56 কিলোমিটাৰ 448 মিটাৰ। ঠিক আছে, ওকে। এতিয়া আমি ডি নম্বৰটো চাওঁ। 8, এতিয়া ডি নম্বৰটো কি আছে, 8 কিলোগ্ৰাম 732 গ্ৰাম আৰু 35 কিলোগ্ৰাম 690 গ্ৰাম। আমি সেইটো কেনেকৈ কৰিব পাৰি সেইটোকো চাওঁ। এতিয়া আমি প্ৰথমে অংকটো পাতি ললো, আমি প্ৰথমে অংকটো পাতি লৈছো। তাৰপিছত আমি এতিয়া যোগ কৰিম। কোনটো আছিলে, এইটো ডি নম্বৰটো। ইতিমধ্যে আমি গোটেই এই তিনিটা কৰিছো। তাৰপিছত এতিয়া আমি পটাপট যোগ কৰো। 2 3 9 12 2 = 1 7 6 13 13 = 1 14। তাৰপিছত আমি এইখিনি গ্ৰামত গ্ৰাম পাতি ললো। 14 আমি = 1 1 এটা ধৰা এইখিনি আমাৰ থৈ দিছো। তাৰপিছত 8 5 13 = 1 7 14 পুনৰ = 1 3 1 4। তেতিয়াহ'লে কিমান হ'ব, 44 কিলোগ্ৰাম। 44 কিলোগ্ৰাম আমি এইখিনিত কিলোগ্ৰাম পাতি দিলো। ওকে, তাহলে আমাৰ আনসাৰ কিমান পালো, 44 কিলোগ্ৰাম 422 গ্ৰাম। ওকে, তাৰপিছত ই নম্বৰটো। এতিয়া আমি ই নম্বৰটো কৰিম। ই নম্বৰটো কি আছে, 4 লিটাৰ 500 মিলিলিটাৰ 12 লিটাৰ 750 মিলিলিটাৰ। গতিকে এইটো আমি প্ৰথমে কি কৰিম, অংকটো আমি পাতি লওঁ আহা। তাৰপিছত অংকটো আমি পাতি ললো ধুনীয়াকে। তোমালোকে এই ধৰণে ধুনীয়াকে পাতি ল'বা নিজৰ নিজৰ বহীত। তাৰপিছত কি কৰিবা, 0 5 7 5 12 2 = 1 আমি মিলিমিটাৰৰ তলত মিলিমিটাৰ ধুনীয়াকে লিখি ললো। তাৰপিছত 4 2 6 = 1 7 7। তাৰপিছত এইটো একটো তললৈ আমি লৈ আহিলো আৰু লিটাৰৰ তলত আমি লিটাৰটো লিখি দিলো। ঠিক আছে, গতিকে এইটো হৈ গ'ল, নহয় জানো? কিবা বুজিবলগীয়া কিবা কথা আছে, একো নাই মোৰ বোধেৰে। তাৰপিছত এইটো এতিয়া আমি 250 মিলিলিটাৰ 17 লিটাৰ 350 মিলিলিটাৰ 8 লিটাৰ 500 মিলিলিটাৰ এইটো যোগ কৰিব লাগে। এই কথাটো বস্তুটো এই 1 নম্বৰ অংকটো কৰোঁতে অকমান ধ্যান দিবা। চোৱা, ইয়াত দুটা লিটাৰত আছে, 8 লিটাৰ 17 লিটাৰ আৰু 8 লিটাৰ, কিন্তু ইয়াত আকৌ লিটাৰটো নাই, অকল মিলিলিটাৰতহে দিলে। গতিকে এইটো পাতোতে অকণ সাৱধান হ'ব লাগিব। কেনেকে পাতিব লাগে, এইটো চিম্পল। এইটো আমি কি কৰিলো, মিলিলিটাৰ তলত মিলিলিটাৰৰ পৰা আমি ধুনীয়াকে মিলাই পানি পাতিলো, যিহেতু ইয়াৰ লগত কোনো লিটাৰ দিয়া নাছিলে। বুজি পাইছেনে কথাটো? ইয়াৰ লগত কোনো লিটাৰ দিয়া নাছিলে, গতিকে আমি এইটো ধুনীয়াকে পাতিলো। এতিয়া শূন্যই হ'ব। 5 5 10 10 5 15 = 1 2 3 5 = 1 6। গতিকে মিলিলিটাৰ তলত আমি কি লিখিলো, মিলিলিটাৰ লিখিলো। তাৰপিছত 8 7 15 5 = 1 1 1 7 এইখিনিত আমি পাতিব লাগিব 2। তাৰপিছত আমি লিটাৰ তলত লিটাৰ পাতিলো। আমাৰ আনসাৰ ইজ ৰেডি। ওকে, গতিকে আমি ইয়াত গোটেইকেইটা আমাৰ এ বি চি ডি ই এফ গোটেইকেইটা ইয়াতে আমি যোগ কৰি দেখুৱালো। আশা কৰিছো তোমালোকে কথাখিনি বুজিব পাৰিছা। এতিয়া নেক্সট কি আছে আমি চাওঁ। এতিয়া ঠিক একেই আমাক উদাহৰণস্বৰূপে দেখুৱাই দিছে বিয়োগ। গতিকে তোমালোকে চাবা আৰু এতিয়া বিয়োগকেইটাও আমাক ধুনীয়াকে এইখিনি পাতি পানি এই ধৰণে বিয়োগ কৰিছে। ইয়াতে একো টান নহয়। আমি উদাহৰণকেইটাও তোমালোকে চাবা, পৰীক্ষাত কেতিয়াবা উদাহৰণৰ পৰাও দিয়া দেখা যায়। এতিয়া নেক্সট আমাক কি কৰিব দিছে আমি সেইটো চাওঁ ব'লা। ইয়াতে আমাক বিয়োগ কৰা কেইটামান অংক দিলে, অথনি যেনেকৈ যোগ কৰা দিছিলে এতিয়া বিয়োগ কৰা দিছে। এতিয়া এই নম্বৰটো 10 মিটাৰ 80 চেণ্টিমিটাৰৰ পৰা 7 মিটাৰ 500 চেণ্টিমিটাৰ আমি কি কৰিব লাগে, বিয়োগ কৰিব লাগে। হ'লে ওকে, এতিয়া আমি কি কৰিব লাগিব, অংকটো পাতি লওঁ। আমি 10 মিটাৰ 80 চেণ্টিমিটাৰ তাৰ পৰা 7 মিটাৰ 50 চেণ্টিমিটাৰ আমি পাতি ললে। এবাৰ বিয়োগ কৰিম, যোগ নহয়। ঠিক আছে, শূন্যটো শূন্য, তাৰ পৰা 8 পৰা 5 আমি বিয়োগ কৰিলে কিমান পাম, 3 পাম। আমি এইটো চেণ্টিমিটাৰৰ তলত চেণ্টিমিটাৰ লিখিলো একেই আৰু। তাৰপিছত 10 পৰা আমি 7 যদি বিয়োগ কৰি দিওঁ আমি 3 পাম। গতিকে আমাৰ আনসাৰটো কি হ'ব, 3 মিটাৰ 30 চেণ্টিমিটাৰ। গতিকে এইটো আৰু কি কথাটো আছে বিয়োগ কৰিবলগীয়া, নহয় জানো? নেক্সট আমি বিটো চাওঁ ব'লা। এতিয়া আমি বিটো চাম। এতিয়া এই নম্বৰটো আমি কৰিছো বিটো। এতিয়া বিটো আমি প্ৰথমে পাতি লওঁ। কি পাতিলো, 14 মিটাৰ 30 চেণ্টিমিটাৰৰ পৰা আমি 9 মিটাৰ বিয়োগ কৰিব লাগে। ঠিক আছে,
আৰু কৈছে এতিয়া ইচ্ছা কৰিলে তোমালোকে এখিনি 0 0 পাতি এই ধৰণে লিখি ললো একো ভুল নহয় ঠিক আছে একো ভুল নহয় ওকে এতিয়া আমি কি কৰিব লাগিব শূন্য কৰিলো তাৰ পিছতে এটো তিনিটো তললে নামি আহিলে যেহেতু তলত শূন্য আছিল আমি সেন্টিমিটাৰ তলত সেন্টিমিটাৰ লিখিলো এতিয়া 14 পৰা 9 বিয়োগ কৰিব লাগে আমি কিমান পাম 5 পাম নহয় নে গতিকে এটো আমি পটাপট আমাৰ আনসাৰ আমি পাই গলো ঠিক আছে এতিয়া সি নম্বৰটো ওকে সি নম্বৰটো কি আছে 160 গ্ৰামৰ পৰা 110 গ্ৰাম বিয়োগ কৰিব লাগে এটো আমি এতিয়া AB হৈ গল আমি C2 কৰিম আমি প্ৰথমে অংকটো পাতি লও এখিনিত সমাধান কৰিলে 160 আৰু 110 গ্ৰাম এটো আমি পটাপট বিয়োগ কৰো 0 6 পৰা আমি কি লিখো 1 বিয়োগ কৰিলে কিমান পাম 5 পাম আৰু যেহেতু 1 পৰা 1 বিয়োগ কৰিলে 0 পাই গতিকে আমি এফালে একো নাপাতো ঠিক আছে এখিনি গ্ৰামৰ তলত গ্ৰাম লিখি দিলো আমাৰ আনসাৰ ৰেডি 500 গ্ৰাম আমি পালো ঠিক আছে তো 3 অজু আছিল তাৰ পিছত আমি ডি নম্বৰটো চাও ডি নম্বৰটো আমাৰ কি কৰিবলৈ দিছে এটা ডি নম্বৰটো কি কৰিবলৈ দিছে এটো যে 7 কিলোগ্ৰাম 250 গ্ৰামৰ পৰা কিমান বিয়োগ কৰিব লাগে 5 কিলোগ্ৰাম 105 গ্ৰাম বিয়োগ কৰিব লাগে গতিকে আমি এটো অংকটো পাতি ললো ঠিক আছে পাতি ললো তাৰ পিছত এখিনি আমি 7 কিলোগ্ৰাম 250 গ্ৰাম পাতি ললো তলত 5 কিলোগ্ৰাম 105 গ্ৰাম আমি পাতি লৈছো তাৰপা এতিয়া গ্ৰামৰ তলত আমি গ্ৰামটো লিখি লওঁ প্ৰথমে তাৰ পিছত এতিয়া বিয়োগ কৰিম আৰু এতিয়া যেটো ওপৰত 0 আছে আমি ধাৰ কৰিলো এটো 10 হৈ গল তাৰ পিছত এটো আমাৰ 10 5 গল থাকিল 5 তাৰ পৰা এটো 4 হৈ গল তাৰ পিছত এটো 2 1 গল থাকিল 1 তাৰ পিছত আমি কিলোগ্ৰামৰ তলত কিলোগ্ৰাম লিখি লৈছো ঠিক আছে তাৰ পৰা আৰু 7 পৰা 5 গলে কিমান থাকিব 2 থাকিব ওকে একদম ইজি ঠিক আছে ওকে তাৰ পিছত নেক্সট আমাৰ কি আছে ই নম্বৰটো 12.500 কিলোগ্ৰামৰ পৰা 6.250 কিলোগ্ৰাম বিয়োগ কৰিব লাগে বল আমি কৰো আমি প্ৰথমে পাতি লৈছো সমাধান তাৰ পিছত আমি এটো কিলোগ্ৰামৰ তলত আমি প্ৰথমে কিলোগ্ৰাম লিখি ললো তাৰ পিছত এটো শূন্যই হ'ব তাৰ পিছত এখিনি শূন্য আছে এখিনি 5 আছে গতিকে আমি ধাৰ কৰিলো এখিনি হ'ব 5 তাৰ পিছত এটো 4 হৈ গল 4 2 গল থাকিল 2 তাৰ পিছত আমি পইণ্টৰ তলত কি কৰিব লাগিব পইণ্ট আমি দি দিছো পইণ্টৰ তলত পইণ্ট দি দিছো তাৰ পিছত 12 6 গল একেছতে কৰি দিছো 12 6 গল কিমান থাকিল 6 ঠিক আছে গতিকে আমি আনসাৰ কিমান পালো 6.250 কিলোগ্ৰাম ওকে নেক্সট এতিয়া আমাৰ লাষ্ট কি থাকিলে F2 3 লিটাৰ 900 মিলিলিটাৰৰ পৰা 2 লিটাৰ 500 মিলিলিটাৰ আমি বিয়োগ কৰিব লাগে অলৰাইট আমি বিয়োগ কৰো তেতিয়া হলে A B C D E আমাৰ হৈ গল এতিয়া আমি এটো কৰিম আমি অংকটো এখিনি পাতিলো ঠিক আছে পাতি ললো তাৰ পৰা আমাৰ বিয়োগ কৰিব লাগে মিলিলিটাৰ তলত মিলিলিটাৰ তোমালোকে ধুনিয়াকে মিলাই লিখিবা তাৰ পিছত 0 এটো 0 তাৰ পৰা 9 পৰা 5 গল থাকিল 4 লিটাৰ তলত লিটাৰ লিখিবা তাৰ পিছত 3 পৰা 2 আমি যদি বিয়োগ কৰো কিমান পাম 1 লিটাৰ 400 মিলিলিটাৰ আনসাৰ আমাৰ হৈ গল গতিকে বিয়োগ কৰা কিনা একদম ইজি আছিল কিন্তু এটাই কথা ইয়াতে চোৱা এই ধুনিয়াকে খালি হজাই পৰা পাতি লব পৰা ওপৰতে কথা যদি আৰু খেলিমেলিকে পাতা মানে সেন্টিমিটাৰৰ তলত সেন্টিমিটাৰ নাপাতা বা যদি মিটাৰ তলত মিটাৰ পাতি নলতে তেতিয়ালে খেলিমেলি হৈ যাব যুক্তটো উজু কিন্তু ইয়াতে মানে আমি একক গিটা এই লিটাৰ তলত লিটাৰ হদায় পাতিব লাগিব মিলিলিটাৰ তলত মিলিলিটাৰ হদায় পাতিব লাগে হেতু কথা তুমি হেৰ কথাটোকে তোমালোকে ধ্যান দিবা এটা পৰীক্ষাত আহিব পাৰে দেই তাৰ পিছত কি আছে চাম বলা এতিয়া চোৱা ইয়াতে আমাক এখন ছবি দিছে আমি ছবিখনত কি আছে চাম কোনটো কিমান দূৰত চাও আহা এতিয়া আমাক চোৱা নিকিতাৰ ঘৰ দিছে নিকিতাৰ ঘৰ তাৰ পিছতে এখিনি স্নেহাৰ ঘৰ দিছে এখিনি নিহাৰিকাৰ ঘৰ দিছে তাৰ পিছত এখন বিদ্যালয়ৰ ছবি দিছে আৰু ৰাস্তা দি দিছে কোনটো ৰাস্তা কিমান দূৰ এতিয়া স্নেহাৰতৰ ঘৰ এফালৰ পৰা যদি আমি যাও কিমান 1 কিলোমিটাৰ এটা 1 কিলোমিটাৰ দি আছে তাৰ পৰা এফালে নিকিতা হাতৰ ঘৰৰ পৰা স্নেহাতৰ ঘৰলে আকৌ 800 মিটাৰ ঠিক এদৰে নিকিতা হাতৰ ঘৰৰ পৰা স্কুললৈ 600 মিটাৰ এনেকে প্ৰত্যেকৰে দূৰত্ব দিয়া আছে এতিয়া এই ছবিখন কিয় দিলা আমি সেই কথাটো আমি চাও হা ছবিখনটো নি দিয়া নাই কিছুমান চাগে এটা কৰিব দিছে ডেফিনেটলি ইয়াতে চোৱা যে ওপৰৰ ছবিখনৰ সহায় তলৰ প্ৰশ্নৰ উত্তৰ লিখো আহা এতিয়া চোৱা প্ৰথম প্ৰশ্নটো তোমালোকে মন কৰা কাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব সকলোতকৈ কম কাৰ ঘৰৰ পৰা বিদ্যালয়লৈ দূৰত্ব আটাইতকৈ কম এখন বিদ্যালয় এতিয়া চোৱা নিকিতা হাতৰ ঘৰৰ পৰা বিদ্যালয়লৈ কিমান দিছে ইয়াতে 600 মিটাৰ তাৰ পিছত স্নেহাতৰ ঘৰৰ পৰা পুনে পুনে কিমান 1 কিলোমিটাৰ তো 1 কিলোমিটাৰ লিখা আছে কিমান 1 কিলোমিটাৰ ঠিক আছে 1 কিলোমিটাৰ তাৰ পিছত আকৌ নিহাৰিকা হাতৰ ঘৰৰ পৰা বিদ্যালয়লৈ কিমান 1 কিলোমিটাৰ 200 মিটাৰ তেতিয়ালে কাৰ ঘৰ আটাইতকৈ ওচৰ এতিয়া চোৱা নিকিতা হাতৰ ঘৰ 600 মিটাৰ স্নেহা হাতৰ 1 কিলোমিটাৰ আৰু নিহাৰিকা হাতৰ আকৌ
কিমান 1 কিলোমিটাৰ 200 মিটাৰ তেতিয়াহ'লে কাৰ ঘৰ আটাইতকৈ ওচৰ নিকিতা হেতৰ ঘৰ আটাইতকৈ ওচৰ এই প্ৰথম আমি এখিনি কি লিখিম এখিনি আমি কি লিখিম নিকিতা হেতৰ ঘৰ আটাইতকৈ বিদ্যালয়ৰ দূৰত্ব সকলোতকৈ কম ঠিক আছে তাৰ পিছত নেক্সট কি আছে চাও এতিয়া চোৱা স্নেহা হেতৰ ঘৰ যদি এফালেদি যায় এফালেদি গলে কিমান মিনিট লাগে বুলি কৈছে আমাক 20 মিনিট লাগে বুলি কৈছে ঠিক আছে 20 মিনিট তাৰ পিছত নিহাৰিকা হেতৰ ঘৰ হৈ গলে কিমান সময় বেছি লাগি মানে কম লাগিব যদি নিহাৰিকা হেতৰ ঘৰ ফালেদি যায় স্নেহা হেতৰ ঘৰৰ পৰা বিদ্যালয়লৈ সিধা ৰাস্তা 1 কিলোমিটাৰ লাগে মাত্ৰ 20 মিনিট কিয় স্নেহাই যদি নিহাৰিকাৰ ঘৰৰ ফালে যায় ৰাস্তাটো দীঘল হৈ নাযাব জানো কাৰণ স্নেহা হেতৰ ঘৰৰ পৰা নিহাৰিকাৰ ঘৰলৈ 400 মিটাৰ আকৌ নিহাৰিকাৰ ঘৰৰ পৰা বিদ্যালয়লৈ 1 কিলোমিটাৰ 200 মিটাৰ মানে টোটাল কিমান যাব লাগিব 1 কিলোমিটাৰ 600 মিটাৰ যাব লাগিব গতিকে 1 কিলোমিটাৰ 600 মিটাৰ যাবলৈ নিশ্চয় ডেফিনেটলি সময় বেছি লাগিব গতিকে কি হৈছে যে স্নেহাই পুনপটীয়াকৈ বিদ্যালয়লৈ যাওঁতে 20 মিনিট সময় লাগে নিহাৰিকা হাতৰ ঘৰ হৈ গলে বেছি সময় বেছি লাগিব মানে কম লাগিব ডেফিনেটলি বেছি লাগিব তেতিয়ালে আমি এখিনি কি লিখিম বেছি লাগিব ঠিক আছে বেছি লাগিব এটো সিধা সিধাকে আমি ইয়াতে দেখাই পাইছো বেছি লাগিব তাৰ পিছত কি আছে চাও বলা এতিয়া সি নম্বৰ কি হৈছে নিহাৰিকা আৰু নিকিতা হাতৰ মাজৰ কাৰ ঘৰৰ পৰা বিদ্যালয়ৰ দূৰত্ব বেছি আৰু কিমান বেছি নিহাৰিকাৰ নে নিকিতাৰ এই কথাটো চোৱা নিকিতাৰ ঘৰৰ পৰা বিদ্যালয়লৈ কিমান দূৰ 600 মিটাৰ ঠিক আছে 600 মিটাৰ মই তলতে লিখিছো বাৰু 600 মিটাৰ ঠিক আছে তাৰ পিছত আকৌ নিহাৰিকাৰ ঘৰ কিমান 1 কিলোমিটাৰ 200 মিটাৰ 1 কিলোমিটাৰ 200 মিটাৰ তেতিয়াহলে বিদ্যালয়ৰ দূৰত্ব কাৰ বেছি এটো দেখা দেখকে ওলাই আছে কাৰ বেছি এই নিহাৰিকাৰ বেছি আৰু কিমান বেছি আমাক খুদিছে এতিয়া চোৱা 1 কিলোমিটাৰ 200 মিটাৰ মানে কিমান 1200 মিটাৰ ঠিক আছে আৰু 1200 মিটাৰ পৰা যদি আমি 600 মিটাৰ বিয়োগ কৰো তেতিয়াহলে কিমান বেছি হেতু ওলাই যাব কিমান মিটাৰ 600 মিটাৰ কিমান 600 মিটাৰ বেছি ঠিক আছে তেতিয়াহলে আমি আনসাৰটো এখিনি কি লিখিম এক নম্বৰ কথা কাৰ ঘৰ বেছি নিহাৰিকাৰ ঘৰ বেছি নিহাৰিকা হাতৰ ঘৰ বেছি দূৰত্ব বেছি হ'ব আৰু কিমান মিটাৰ 600 মিটাৰ গতিকে এটো আমি কি লিখিম নিহাৰিকা আৰু 600 মিটাৰ বেছি ঠিক আছে আমি এটা d2 কৰিম d2 কৰাৰ আগতে এখিনি অলপ মুহাই লও আহা এখিনি আমি অলপ মুহাই লৈছো ঠিক আছে তবে d2 আমাক কি কলে যে নিহাৰিকা আৰু নিকিতাই স্নেহা হেতৰ ঘৰলৈ যদি খেলিবলৈ আহে তে কোনে বেছি খুজ কাহিব লাগিব হে কথাটো আমাক খুদিছে হে কথাটো আমি এতিয়া অলপ চাম কোনে বেছি খুজ কাহিব লাগিব ঠিক আছে স্নেহা হেতৰ ঘৰলৈ যদি খুজ কাহিবলে এতিয়া আমি চাও যে এটা কাক যে নিহাৰিকা ঘৰৰ স্নেহা হেতৰ ঘৰলৈ কিমান 400 মিটাৰ কিমান 400 মিটাৰ ঠিক আছে 400 মিটাৰ ওকে আকৌ নিকিতাৰ ঘৰ পৰা স্নেহা হেতৰ ঘৰলৈ কিমান 800 মিটাৰ 800 মিটাৰ তেতিয়ালে আমি প্ৰথম প্ৰশ্নটো সুধিলে যে কোনে বেছি খুজ কাহিবলে অবিয়াসলি নিকিতাই বেছি খুজ কাহিব লাগিব কাৰণ নিকিতাৰ ঘৰ দূৰ বেছি 800 মিটাৰ গতিকে আমি আনসাৰটো প্ৰথম আনসাৰটো আমি কি কৰিব লাগিব এখিনি আমাক সুধিছে যে কোনে বেছি খুজ কাহিব লাগিব তাৰ আনসাৰটো কি হ'ব নিকিতাই কিমান বেছি খুজ কাহিব লাগিব তেতিয়ালে আমি কিমান বেছি খুজ কাহিব লাগিব এই 800 মিটাৰ পৰা 400 মিটাৰ বিয়োগ কৰি দিলে নহব জানো আমি যদি এই 800 মিটাৰৰ লগত 400 মিটাৰটো বিয়োগ কৰি দিও তেতিয়ালে আমি আনসাৰটো পাই যাম নাপাম জানো তেতিয়ালে কিমান হ'ব 400 মিটাৰ হ'ব আৰু নহয় নে 400 মিটাৰ হ'ব ঠিক আছে এতিয়া আমি 400 মিটাৰটোক যদি কোলে লৈ যাব লাগিব কিলোমিটাৰ লৈ যাও হেতু কাৰণে আমি কি কৰিম 400 মিটাৰটোক আমি 1000 যদি হৰণ কৰি দিও 1000 যদি আমি হৰণ কৰি দিও তেতিয়ালে কি হ'ব এই শূন্যটো এই শূন্য কাটিলো এই শূন্য কাটিলো তেতিয়ালে আমি কিমান পাম 0.4 কিলোমিটাৰ পাম গতিকে এখিনি আমি কি লিখিম 0.4 কিলোমিটাৰ লিখি দিলে হৈ যাব গতিকে আমি এই আনসাৰ কিটা অতি সহজে আমি উলিয়াই পেলালো ঠিক আছে কথাটো অকমান বুজিলে হল গতিকে আজি ভিডিওটো এখিনতে সামৰিছো বৰ ইন্টাৰেষ্টিং ইয়াতে কোৱেশ্চন আমাক দিছিলে আমি নেক্সট পৰৱৰ্তী ভিডিও বিলাকত ইয়াৰ পাঠৰ যিবিলাক পিছৰ প্ৰশ্ন আছে এই প্ৰশ্নবিলাক আমি কৰিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিওটো আজি মই প্ৰথম পাৰ্ট বনাইছো বাকি মই খুব সোনকালে বাকি কিটা পাৰ্টও লৈ আহিম তোমালোকৰ কাৰণে আশা কৰিছো তোমালোকে আজি ভিডিওটো চাই ভাল পাবা এতিয়া মই ভিডিওটো এখিনতে সামৰিছো থ্যাংক ইউ